নমস্কাৰ মোৰ ইউটিউব চেনেল ৰাজত ব্লগ এতিয়া আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু 6K হ'বলৈ গৈ আছে মানে ফেমিলিটো আপোনালোকে সোনকালে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধুসকল আৰু যদি মোৰ যদি কিবা ভুল হয় ক্ষমা কৰি দিব তাকে মানে আৰু আজি যোনটো ৰেচিপি বনোৱা হ'ব বাটাৰ পনীৰ ৰেচিপি আৰু লগতে এইফালে চাব তপন ভাই আহিছে তপন ভাই এইফালে এইফালে মানে আহি আছে আৰু বন্ধুসকল এনেকুৱা মানে কেমেৰামেন কোনেও নাই ইয়ে কেমেৰামেন মই কেতিয়াবা বনাওঁ ই বনালে মানে মই কেমেৰামেন হওঁ কেতিয়াবা হয়নে নাই কৈছে সেইফালে চাব তপন ভাই মানে এইফালে কলপাতখিনি কাটি আছে কলপাত আমাৰ এইটোৱে হৈ যাব এইটো আমি নেক্সট ব্লকত অকণমান কাটি লৈছিলোঁ মানে আমি মানে লছ নকৰোঁ মানে ইয়াৰ পৰা একটা টুকুৰাটো কাটি ল'লোঁ তাৰপিছত এইটো থাকি গ'ল যে এইটো আজি কাটি ল'লোঁ গোটেইটো কাটি ল'লে মানে কি হৈ যায় লছ হৈ যায় না ভাই লছ হৈ যায় মানে এনেই বেলেগৰ বাৰীৰ কাটাতে বেলেগ কথা বেলেগৰ গছতে আমি গোটা কাটো আৰু এইফালে চাবচোন ঘৰৰ মানে ফুলপাত লগাইছিলে যে মেৰিগ'ল্ড কি ধুনীয়া লাগিছে চাবচোন ৱাও মায়ে মানে লগাইছিলে আৰু পাছফালে যিমানখিনি জেগা আছিলে বন্ধুসকল ইমানখিনি লগাইছেগৈ আৰু এইফালে চাব পাৰিছে মানে ফুলটো এইটো ফুলৰ কথা এটা কওঁ এইটো যোনটো নেকি নাৰ্জী ফুলে থাকে নাৰ্জী ফুলটো লগাই দিলে মানে এনেকুৱা হৈ যায় নাৰ্জী ফুলটো মানে এইটো গোটেইটো নুফুলিলে মানে তেতিয়া এইটো নেপালীত কোৱা হয় মানে এইটো কুকুৰ ফুল কোৱা হয় দেই কুকুৰ ফুল নেকি কুকুৰ ফুল কোৱা হয় এইটো ফুলটো মানে কুকুৰ ফুল কয় যেতিয়া ইংলিছত কয় মেৰিগ'ল্ডটো যেতিয়া না ডাঙৰ থাকে তেতিয়াহে মেৰিগ'ল্ড যেতিয়া এনেকুৱা হৈ যায় এইটো কি গ'ল কয় আপোনালোকে কমেণ্ট কৰি জনাবচোন মেৰিগ'ল্ডত কি গ'ল হয় গ'ল ফ্লেক হৈ যায় নেকি জনাব দেই কমেণ্ট কৰি জনাব এইটো নাপাহৰিব মানে নাৰ্জী ফুলৰ পৰা যদি কুকুৰ ফুলত কনভাৰ্ট হ'ব পাৰে মেৰিগ'ল্ডৰ পৰা ইংলিছত কি কনভাৰ্ট হয় এইটো জনাব এইটো চাওকচোন এইটো হয় নাই ভাই এইটো মেৰিগ'ল্ডে আছিলে তেলে এইটো কনভাৰ্ট হৈ কুকুৰ ফুল হৈ যায় আৰু এইফালে চা ইয়াত মানে খেতি কৰিম এইটো কাৰণে মানে বন্ধুসকল প্ৰায় চফা কৰা হৈছে মানে আৰু ভালকৈ শুকাব দিছোঁ জেগাটো তাৰপিছত ইয়াত মানে খেতি কৰিম যিয়ে চব্জিৰ দাম বাঢ়িছে ন ভাই তাৰ কাৰণে মানে বল গৈ থাকোঁ আৰু সেইফালে চাবচোন আমাৰ বাৰীৰ মানে সেইফালে বেঙেনাখিনি সেইফালে চাব পাৰিছে ইয়াতে মানে দেউতাই খেতি কৰিছিলে আৰু বেঙেনা সেইফালে চাব পাৰিছে ধুনীয়াকৈ আৰু এই জেগাখিনিও মানে বন্ধুসকল ভালকৈ ঘৰটো বনোৱা হ'লে তাৰপিছত আপোনালোকক পূৰা আপডেটখিনি দিম আৰু চাবচোন বন্ধুসকল তপন ভাই মানে জুইৰ ৰেডি কৰি আছে আৰু এইফালে এই ভাই মানে প্ৰথমতে সদায় জুইটোৱে মেইন দেই জুইটো যদি একদম ধুনীয়াকৈ মানে আমি কি বস্তু ৰেডি কৰি জুই জ্বলাই থাকিলে মানে কিবা হৈ যায় মানে কেৰাহী চেৰাহী গৰম হ'ব নাপায় এইটো জুইটো জ্বলি থাকিব একদম পুৰা টাফ হৈ থাকিব ডাইৰেক্ট কেৰাহী বহাই দিম পুৰা গৰম হৈ যাব ৰজত ভাই লাগিলে অকণ বহি চেক কৰি ল'ব টেনশ্যন নাই কেৰাহীত তই আজি বহিবি না কেৰাহীত আজি ময়ে বহিম কেৰাহীত বহিব মানে কেৰাহীৰ ওপৰত নহয় মানে মই কেৰাহীটো বহাম মানে চাইডত মানে বস্তু বনাব দেই এইটোৱে কথাটো মানে আপোনালোকে অকণ বিৰাট ভুল নকৰিব আজি ৰজত ভাই বনাব মানে সেইটোৱে কৈছোঁ মানে কেৰাহীত বহিব মানে ই কেৰাহীত মানে বস্তু বনাব মানে চাই দিবচোন ভিডিঅ'টো আগলৈ কেনেকৈ কি আৰু এইখিনি দেখাই দে কি আছে এইফালে আজি বন্ধুসকল যোনটো ৰেচিপি বনোৱা হ'ব মানে বাটাৰ পনীৰ ৰেচিপিৰ কাৰণে কি আছে সকলোখিনি দেখুৱাই আছোঁ এইফালে কেঁচা জলকীয়া আছে তাৰপিছত এয়া লং তাৰপিছত এইফালে কাজু ইলাইচি বাটাৰ এই ছোৱালীটোক মই বহুত দিনৰ পৰা চাই থাকোঁ ক'ত থাকে অকণমান কৈ দিবচোন এই ছোৱালীটো মানে পাৰ্লেজি বিস্কুট চিস্কুটত হওক য'তে হওক মানে চাওঁ মানে সৰুৰ পৰা চাই আহিছোঁ মানে এইটোক চিনাকি কৰিব লাগিব প্যাৰি সমাজ গৈ তাৰপিছত এইফালে কাচুৰি মেথি আছে তাৰপিছত এয়া ৰাইচ ব্ৰান অইল আৰু এইটো মেইন বস্তুটো মানে যোনটো বনোৱা হ'ব আজি গোপাল পনীৰ আনবক্সিং কৰি দিওঁ নেকি আনবক্সিং অলপ পাছত কৰিবি ৰ ধৈৰ্য থকা নাই আনবক্সিং কৰি দিওঁ তাৰপিছত আনবক্সিং কৰি দিওঁ এইফালে কাচুৰি মেথি আৰু এই বন্ধুসকলে কাচুৰি মেথিটো বহুত ভাল মানে আমাৰ ডাইজেশ্যনৰ কাৰণে আৰু এইফালে চাব পাৰিছে একদম পাতৰলৈকে আছেগৈ তাৰপিছত এইফালে আছে জিৰা লগত তাৰপিছত এইফালে চপিং বৰ্ড আৰু দাটো আছে ভাই মই গম পালোঁ এইটো মিঠিৰ মানে কচুৰি মিঠি মানে এইটো মিঠিৰ পাতটোৱে মানে শুকাই পিনি এইটো পেক কৰে বুজিছে কেইটকা এইটো 30 টকা লৈছে ভাই ইয়াততো পেকেটত কিমান লিখা আছে 30 টকা ন 30 আকৌ ইয়াত নাই পুৰা MRP মাৰাই আছে আৰু ইয়াত 120 মাৰা আছে কিন্তু 30 টকা বল ভাইয়া ৰেডি কৰিব লাগে এইফালে চাব পাৰিছে আৰু এইকেইটাই আৰু যোগাৰকেইটা বন্ধ হ'ব আৰু চলো বল সকল এইফালে চাবচোন জুই মানে পুৰা হেভিকৈ জ্বলি ৰেডি আৰু এতিয়া ইয়াত পাতি দিম কেৰাহীটো অলপ গৰম হ'ব দিম আৰু তেতিয়ালৈ এইফালে চাবচোন তপন ভাই মানে কি কাটি আছোঁ ভাই এইফালে মানে আদাটো এনে ডাইৰেক্ট যদি মিক্সিত দি দিওঁ মানে ঘূৰি থাকেতো সেইটো কাৰণে সৰু সৰুকৈ কাটি দিছে
জলকীয়াটো গোটাকে দিলে হ'ব ন ভাই? মানে আদাটোৱে অকল ডিষ্টাৰ্ব দিয়ে যিহেতু মানে আমি আজি পিঁয়াজ চিয়াজ ব্যৱহাৰ নকৰোঁ। নিৰামিষ হয় যিহেতু। আজি নিৰামিষ মানে আমি নিৰামিষ মানে কেনেকৈ বাটাৰ পনীৰ খাব পাৰে মানে অকণমান টেষ্টিকৈ মানে পনীৰ চব্জিটো নিৰামিষকে খায় ন, তো মানে অকণমান যদি তাকে যদি স্পেচিয়েলি কৰিম বুলি ক'লে মানে এতিয়া এইখিনি কেৰাহী গৰম হৈ আছে, এইখিনি এইটো আনবক্সিং কৰি দিওঁ। এইফালে চাব কাজুটো কাটি আছে মানে এইফালে। কাজুটো কাটা নাই বাবা, তাৰ পেকেটটো কাটিছোঁ। পেকেটটো কাটিছে নেকি? মই ভাবিছোঁ কাজুটো কাটি দিয়ে দিলে নেকি। কাজুটো মানে গোটাকে ফ্ৰাই কৰা হ'ব ভাই। গোটাকৈ ফ্ৰাই কৰা হ'ব। দে খাই দে। মজা। কাজু বস্তুটো এনেও মজাই থাকে ভাই। ভিটামিন থাকে ন বহুত। ইয়াতে খোৱাটো কাজু 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 কয় মানে দেই, কাজু কাজু কৈছোঁ। কিবা অৰুণাচলৰ, আমাৰ ইয়াত অৰুণাচলটো ওচৰতে অৰুণাচল মানে আদি মানুহবিলাক যদি কাকবা মাতে না কাজু কাজু, আকৌ মিচিঙত আৰু বৰত ফৈ ফৈ ফৈ, বেংগলীত এদিকে এদিকে এদিকে, হিন্দীত ইধৰ আও ইংলিছত কাম ফাষ্ট কাম ফাষ্ট কাম ফাষ্ট। বাহ বেলেগ দিছে দেই। এইফালে চাবচোন বিলাহীটো ধুই আছিলোঁ, ইফালে মানে কথা পাতোতে পাতোতে এইফালে বিলাহী ধুবলৈ পাহৰি গ'লোঁ। এতিয়াহে গম পাইছোঁগৈ যে বিলাহীটো লাগিব বুলি আমাৰ। আৰু বিলাহীটো বন্ধুসকল কিহৰ কাৰণে দিয়া হয় এইটো জনাই আছোঁ। মানে এইটো কালাৰৰ কাৰণে দিয়া হয় আৰু ফ্লেভাৰো ভাল আহে মানে খাবৰ কাৰণে, সেইকাৰণে মানে বিলাহীখিনি কাটি দিবগৈ। আৰু এইফালে বিলাহী ন যদি চব্জি বা জিঅ'ত ইউজ কৰোঁ মানে এইটো পেলাই দিব লাগে। আৰু এইটো যদি পেলাই দিয়া নহয় তেতিয়া বস্তুটো মানে একদম ধুনীয়াকৈ যায়। এই জেগাটো অকণ কেঁচা কেঁচা থাকে, কেঁচা কেঁচা থাকি যায় ন। কালাৰটো চাই ভাল লাগে। বিলাহী ভাই যিকোনো চব্জিত দিলেও ইয়াৰ কালাৰ বেলেগ মানে দেই, ৰঙা ৰঙা থাকে যে চায়ো ভাল লাগে। বিলাহীটো চবে খাই ভাল নাপায় দেই, কিন্তু মই আৰু ৰজত ভাই একদম পূৰা বিলাহী পাব ন বিলাহী। পিটিকা হওক বা যিয়ে হওক আৰু মানে আমি বিলাহীটো বহুত ভাল লাগে। কাক কাক ভাল লাগে কমেণ্ট কৰি জনাবচোন, আৰু কোনে কোনে ভাল নাপায় কমেণ্ট কৰি জনাব নেকি। জুই জ্বলা নাই, বাঁহৰ কিবা লগাই দিম। এইপিনে মানে ৰজত ভাই পনীৰটো আনবক্সিং কৰি আছে দেই। এইফালে চাব পাৰিছে বন্ধুসকল, প্ৰথমতে মানে পনীৰখিনি ফ্ৰাই কৰি ল'ম মানে এক্সট্ৰাকৈ। ভাই পাৰিছে নাই? টান 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 এই বেটা এনে চাকুটো লয় আৰু ই চাকুৱে লৈছিলোগৈ। আৰু এতিয়া মানে এইফালে চাব পনীৰখিনি মানে চাইছে নাই বন্ধুসকল, ইমান লছ মানে পনীৰ আনিলে। একচুৱেলি গোৱালাৰ পৰা ল'লে বেছি ভাল হয়, দেখিছেনে কিমানখিনি আধা আধি পানীলৈকে লাগিছেগৈ, বাকী অকল কেইটামানে টুকুৰা পনীৰ। প্ৰথমতে মানে পানীখিনি ছাইড কৰি পেলাই দিম, তাৰপিছত ইয়াক ফ্ৰাই কৰা হ'ব মানে পনীৰখিনি। চাব পাৰিছে সৰু সৰু পিচ কৰাই আছে অলৰেডি। এতিয়া এইফালে চাব পনীৰখিনি, এইটো পনীৰটো চাওকচোন মজা। তাৰপিছত ইয়াত বন্ধুসকল ইয়াত দিয়া হ'ব হালধি। প্ৰথমতে ইয়াক মানে ফ্ৰাই কৰা হ'ব যিহেতু, হালধি আৰু নিমখ দি মানে অলপ সেনাই ল'মগৈ। আৰু এতিয়া ইয়াত যাব নিমখ, তাৰপিছত ইয়াত এইফালে পনীৰ, তাৰপিছত ইয়াত নিমখ আৰু যোনটো হালধি কৈছে যে চাব ধুনীয়াকৈ সেনাই দিম মানে। এইফালে কেৰাহী মানে প্ৰায় গৰম হৈয়ে গ'ল, আৰু ইয়াত দি দিম তেল। চাব ৰাইচ ব্ৰাণ অইল দিছোঁ বন্ধুসকল, বেলেগ একো তেল ইউজ কৰা নাই যিহেতু পনীৰটো ফ্ৰাই কৰা হ'ব যে। কেৰাহী গৰম হোৱাৰ অলপ তেল দিলে এনেকৈ ফেন ফেন হৈ আহে। আৰু আজি ৰজত ভাই কেৰাহীত বহিছে দেই ভাই। বহুত দিনৰ মূৰত আজি পনীৰ বনাব গৈ আছোঁ বন্ধুসকল, তাকো বাটাৰ পনীৰ দেই। কেৰাহী গৰম বনা ভাই, আজি তোৰ বনোৱাটোৱে খাই চাম বুলি কৈ আছে মানে। আজি মানে মই অকল ৰজত ভাইক একটাই কথা কৈছোঁ, আজি ভাই বনা, অকল মুঠতে বনা, যেনেকৈ হওক নহওক খাই পিনি তাৰপিছত আপোনালোকক জনাই আছোঁ ৰজত ভাই কেনেকৈ বনায়। দাঁত দেখাই আছে ই, আৰু এতিয়া বনাই আছে ৰজত ভাই। তেল প্ৰায় গৰম হৈ গ'ল, এতিয়া এইফালে চাব পনীৰখিনি হালকা হালকাকৈ এটা হিলাব নালাগে। এইখিনি ৰজত ভাই পনীৰটো দি দিলে চাওক না, ভাজি লওঁ তাৰপিছত দেখাই আছোঁ।
ৰজত ভাই হৈ গ'ল নেকি অঁ হৈ গ'ল ভাই এইফালে চাব পাৰিছে পূৰা ব্ৰাউনিছ টাইপ হৈ গ'ল আৰু এতিয়া নমাই দিম ৰজত ভাই নমাই আছে ল'ম বুলি আহিছে এইফালে চাবচোন প্ৰায় চাব পাৰিছে গল্ডেন ব্ৰাউনিছ টাইপ হৈ গ'ল আৰু পনীৰখিনি চাবচোন যোনটো অথনি যে এইটো গ্ৰাইণ্ডাৰত যোনটো মছলাখিনি আছিলে যে মছলা মানে কি আৰু যোনটো পেষ্টটো বনাইছিলোঁ যে একো নাই সেইটো আকৌ কৰিব লাগিবগৈ এটা মানে ৰসখিনি ওলাই আছে চাইছে নাই এই পেষ্ট চামুচটো ক'ত গ'ল চামুচটো থাকিলে বেছি ভাল হ'লে এইখিনি মানে ৰজত ভাই মানে মিক্সি মেচিনতো অকণ পানী দি পিনি এইটো এতিয়া ইয়াত এই তলৰ পৰা মানে যোনটো পেষ্টটো যে চাকি দিছোঁ এইটো ভালকৈ A few moments later. আকৌ মানে ই ৰজত ভাই পুনৰ কেৰাহীটো আকৌ লগাই দিলে না ভাই গ্ৰেভিটো বনিব আৰু পনীৰ বাটাৰ পনীৰ মানে যোনটো মেইন প্ৰচেছিংটো এতিয়া হ'ব নেকি ষ্টাৰ্টিংটো ক'ৰ পৰা হ'ব ষ্টাৰ্টিংটো প্ৰথমতে মানে বাটাৰ দিম ইয়াত বাটাৰ মানে এতিয়া অইল ইউজ নহয় ডাইৰেক্ট বাটাৰ আচ্ছা এটা বাটাৰ মানে কেৰাহীটো গৰম হোৱাৰ লগে লগে দিবি নে এতিয়াই দি দিবি কেৰাহীটো অলপ গৰম হ'ব দিম মানে তাৰপিছত দিম চাই চেক কৰি আছোঁ মানে কেৰাহীটো গৰম হৈছে নে মানে এতিয়া মানে এইটো কেৰাহীটো গৰম হৈ আছে ছিগনেল দিছে আৰু নে ভাই চিগনেল দিছে আৰু ৰজত ভাই মানে পূৰা লৈ ৰেডি মানে একদম বনাব ৰেডি আৰু কেনেকৈ বনাব লাগে আৰু মানে খাব লাগে দুইজনে কৈ আছে আজি তোৰ বনোৱাটো খাই চাম বোলে কেনেকুৱা লাগে বনা ভাই বনা হৈ গ'ল গৰম হৈ গ'ল লগা দে আৰু বন্ধুসকল এই মাজতে মানে এটা কথা কৈ দি আছোঁ ৰজত ভাইৰ মানে 6K হ'বলৈ বহুত সোনকালে হ'ব মানে আপোনালোকৰ যদি মৰম চেনেহ থাকে যদি আৰু আপোনালোকে মৰম চেনেহ দিয়ক মানে ৰজত ভাইৰ 6K কমপ্লিট হওক 6K কমপ্লিট হোৱাৰ লগালগ মানে এনেকুৱা একটা ধামাকা ভিডিঅ' এনেকুৱা মানে 6K কমপ্লিটত মানে আমি এনেকৈ একটা ইউনিক কৰিম মানে আপোনালোকক মানে দেখুৱাম মানে সেইটো লৈ সোনকালে নেকি ভাই 6K দিনা কি হ'ব কৈ দেচোন অকণমান একদম ধামাকা হ'ব এইটো গম পাব আৰু ভিউৱাৰ্ছকেইটাই 6K যেতিয়া হ'ব মানে আমি তাৰ মানে চেলিব্ৰেশ্যনত মানে এনেকুৱা মানে কি ক'ম আৰু না ভাই হয় নাই নেক্সট লেভেল চেলিব্ৰেশ্যন হ'ব পুৰা আৰু আপোনালোকে মৰম চেনেহ কৰি পিনি ইয়াত 6K কৰি দিয়কচোন वाह बटर तो ये हो गया बटर हो गया ये बाटारটো দিয়া হ'ল ভাই এতিয়া কি যাব জানো না ইয়াত জানো নহয় এতিয়া ইয়াত যাব ইয়াত জিৰা গোটা জিৰা দিব মানে আৰু মছলাটো জিৰা দিছিলে মানে আকৌ জিৰাত মানে ইয়াত গোটাকেও দি দিছে মানে এটা মানে ফ্লেভাৰ কাৰণে নেকি ভাই ফ্লেভাৰৰ কাৰণে দিছো আৰু চাই থাকক ষ্টিমটো একেবাৰে কম কৰি দিব লাগে মানে নহ'লে জ্বলি যাব যে ষ্টিম বোলে কম আছে চাওকচোন পুৰা ষ্টিমটো মানে কমাই দিছে ৰজত ভাই এইটো কমাই দিছে এতিয়া যাব ইফালে মছলা জলকীয়া আৰু এই আদাৰ পেষ্ট নহ'লে কেঁচা গোন্ধটো ওলাব ন খাবলৈ তেতিয়া টেষ্ট নালাগিব মানে তাৰকাৰণে মছলাখিনি ভালকৈ ভাজি ল'ব খাই দিলে জনাবি কেনেকুৱা হৈছে সোৱাদ অনুসাৰ নিমখ বেছি দিয়া নাই অলপ দিছোঁ আৰু গোন্ধ কেনেকৈ আহিছে ভাই তামাম গোন্ধ আহিছে আৰু অলপমান পিছত হাঁচি আহিব আৰু পুৰা মছলাবিলাক জ্বলিছে আৰু এতিয়া কি দিম জানো নাই কি এইটো যোনটো পেষ্টটো আছিলে যে বন্ধুসকল ইয়াত এতিয়া লাষ্টত কি কৰিম বন্ধুসকল এইফালে যোনটো ভাজা পনীৰখিনি যে ইয়াত দি দিমগৈ আৰু এইটোৱে আছিলে আৰু বাটাৰ পনীৰ যোনটো
এটা জুইটো ন এটা জুই মেন গাইছ জুই মেন জুই এতিয়া মানে এইটো একদম ধুনীয়াকৈ চমচমা জ্বালামুখী নিচিনা উতলি আছে আৰু এইপিনে ৰজত ভাই মানে কিবা কবি নেকি সেইফালে পনীৰখিনি দি দিছোঁ আৰু যোনকেইটা ফ্ৰাই কৰিছিলোঁ যে পনীৰখিনি কোনে কোনে এনেকুৱাকৈ বনাই খাইছে কমেণ্ট কৰি জনাবচোন আজি মানে আমাক হ'ব পাৰে প্ৰচেছটো অকণমান লং কিন্তু আজি যোনটো নেকি লং দিয়াৰ কাৰণে মানে এইটো প্ৰচেছটো লং হৈ গ'ল মানে না ভাই তো লং ইউজ কৰিছিলে নেকি লং এলআইচি লাইফ ইঞ্চুৰেঞ্চ কৰাৰ কাৰণে মানে জানে আৰু লাইফ ইঞ্চুৰেঞ্চ কৰিলে মানে লং হ'ব লাগিব সেইটো কাৰণে অকণ লং হ'ল কিন্তু ভিডিঅ'টো মজা হ'ল গ্ৰেভিটো কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব 5 minutes later. ৰজত ভাই লৈ আহিলে আৰু পৰঠা নেকি ভাই আজি চাব না কলপাতটো কেনেকুৱা ষ্টাইলত কাটিছে কলপাতটো মানে মই কাটিছোঁ ঠিকেই কাটিছোঁ তইহে দে না ইয়াতে চব্জিটো ইয়াত পৰঠাটো লৈ গ'ল ৰজত ভাই বাকী আছে মানে দেই এইফালে সমানে দিম দেই বন্ধুসকল নহ'লে মোক ভিডিঅ'ত কয় যে লগৰটোক কমকৈ দিছা তাৰ কাৰণে এটা গোটা লৈছোঁ আৰু এটা আধা এইফালে এটা আধা এনে কয় নেকি এনেকৈ কৈছিলে আকৌ এদিনাখন মই বোলে অকলে বেছিকৈ খাব বোলে এনেকুৱা নহয় দেই যাৰ পেটত যিমানটো যাব সিমানটো খাব পাৰে ইয়াত ঢাল আমাৰ ইয়াত মানে কিবা নাই মানে অপেন চব থাকে আৰু এইফালে চাব বন্ধুসকল বেছিকৈ দিছোঁ হা আকৌ নাভাবিব যে ইয়াক কমকৈ দিছোঁ বুলি আকৌ কিছুমান নাই এইফালে চাবচোন ঢাল ইয়াতে ঢাল একদম চাউথ ইণ্ডিয়ান ডিছ লৈকে লাগিছে বন্ধুসকল ফাইনেলি এইফালে চাব আমাৰ পৰঠা লগত বাটাৰ যোনটো বনাইছিলোঁ যে বাটাৰ পনীৰ মায়ে কৈছে ঐ ভাই মায়ে কৈছিলে যে অলপ জ্বলা হৈছে বুলি চিৰিয়াছলি কবি হা জ্বলা হৈছেনে হোৱা নাই আমি ভোট জলকীয়া খোৱা মানুহ আমাৰ আপোনালোকে জানে আৰু আমাক জ্বলা মলা আমি গম নাপায় সেইদিনা ভোট জলকীয়া খাই কান্দি দিছিলোঁ আৰু মজা মোৰ কাৰণে ভালে হৈছে ন তোৰ ঢালো বেৰ কোনো আমাৰ ইমান ঢাল নাখালোঁ ৱাও খাইছা না ভাই সেইফালে বন্ধুসকল এতিয়া মই খাম মানে দেই খাই পেলাই মানে ৰিভিউটো জনাম আৰু সেইফালে তপন ভাই মানে কেমেৰা ধৰি দিছে আজি যিহেতু বন্ধুসকল ভণ্টি নাই যে নিজে বনাইছোঁ যিহেতু সেয়া বাটাৰ পনীৰ লগত এইটো পৰঠা খাওঁতে বিজি মানে কথা কোৱাত নাই আৰু